বন্ধুসকল পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এটা ৰহস্যময় কাহিনী লৈ। আজিৰ কাহিনীটো এটা পৃথক কাহিনী। আপোনালোকে ভাবিব যে এনেকুৱা ঘটিব পাৰেনে? কাহিনী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব, নিজে নিজে শিয়ৰি উঠিব, কাৰণ এনেকুৱাই কাহিনী। আচলতে যিবিলাক সেনাবাহিনীত কাম কৰে সৈনিক, সিহঁতক এটাই শিকোৱা হয় কি দেশক ৰক্ষা কৰা, দেশ মাটিক ৰক্ষা কৰা আৰু নিজৰ ছিনিয়ৰ অফিচাৰৰ নিৰ্দেশ পালন কৰা, আখৰে আখৰে পালন কৰা, হয় নহয় বাৰু? তেনেকুৱা এটা নিৰ্দেশ পালন কৰা আজি কাহিনী, যিটো নিৰ্দেশ পালন কৰিলেও পালন কৰাৰ কাৰণেও আহিছিল বিপদ আৰু পালন নকৰিলেও বিপদ। কাৰণ একফালে শত্ৰু সৈন্য আৰু আনফালে হৈ গ'ল এক জলাশয়। আজি কাহিনীয়ে সেই জলাশয়। এই জলাশয় আছে অসংখ্য ঘৰিয়াল, আৰু সেই ঘৰিয়ালে কেনেকৈ সেই সৈনিকসকল এটা এটাকৈ 1000 সৈনিকৰ ভিতৰত মাত্ৰ 20জন সৈনিকে বাচে। 980 জন সৈনিকক সম্পূৰ্ণ ঘৰিয়ালে খাই পেলায়। ঘৰিয়ালে মানুহ খোৱা পৃথিৱীত আটাইতকৈ ডাঙৰ কেছ হয়তো এইটোৱেই, আৰু এই কেছটো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো সন্নিৱিষ্ট কৰা আছে। গিনিছ বুকে গোটেই বহুতো দেশত ছাৰ্ভে কৰিছিলে যে এনেকুৱা কাহিনী আৰু আছে নেকি, যে ঘৰিয়ালে মানুহক আক্ৰমণ কৰা বা ঘৰিয়ালৰ এনেকৈ আক্ৰমণৰ কাহিনী। কিন্তু দ্বিতীয়টা আৰু নাই। এটাই ঘটি গৈছিলে এই কাহিনীটো, যিটো সাধাৰণ মানুহৰ ওপৰত নহয়। ভাবক, সৈনিকৰ ওপৰত, বন্দুকধাৰী সৈনিকক বন্দুকো কাম কৰিব নোৱাৰিলে। সেই সৈনিকসকলৰ সেই নিশা কিমান কাল অমানিশা নামি আহিছিলে, কিমান মজবুৰি হ'ব লাগিব সিহঁতক সেই জলাশয়ত নমাটো। জলাশয়ত নানামিলেও সিহঁতৰ মৰণ, নামিলেও মৰণ। কাৰণ একফালে আছে শত্ৰু বন্দুক লৈ ৰৈ আছে, আৰু একফালে আছে বিশাল জলাশয়, 8 কিলোমিটাৰৰ জলাশয়, আৰু সেই জলাশয়তে ঘাট লগাই ৰৈ আছিল ভয়ংকৰ ভয়ংকৰ ঘৰিয়াল। আৰু সেই ঘৰিয়ালৰে ৰাতিৰ আহাৰ হৈ পৰিল সেই সৈনিকসকল। কোন দেশৰ সৈনিক, কি কথা, কাহিনী কি, জলাশয়ৰ কাহিনী কি, সেই শত্ৰু সৈন্য কোন আছিলে, কি কথা, সম্পূৰ্ণ কাহিনী আজি আপোনালোকৰ আগত বিৱৰণ কৰিম মই। কাহিনীটো কি, কেতিয়া ঘটিছিলে, কি কথা। কাহিনী তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা। এইটো 1945 চনৰ সেইটো সময়ৰ কথা, যেতিয়া বিশ্বযুদ্ধ চলি আছিলে। আৰু পৃথিৱীৰ ভিতৰত জাপানী সৈন্যটো এটা বেলেগেই নাম আছে। জাপানী সৈন্যৰ নিয়মানুৱৰ্তিতা, দেশ মাটিক ৰক্ষা কৰা আদি সিহঁতৰ বহুতো বিভিন্ন ধৰণৰ এনেকুৱা কাহিনী আছে, যে সিহঁতি এটাই পালন কৰিছিলে, কেতিয়াও শত্ৰু সন্মুখত থাকিলে কেতিয়াও চেলেণ্ডাৰ নকৰা, আৰু কেতিয়াও যুদ্ধ ক্ষেত্ৰ এৰি পলাই নোযোৱাটো সিহঁতক এটা হেৰি আছিলে, কি বুলি ক'ম, এটা মাতৃত্ববোধ আছিলে। হয়তো মাৰিম, নহ'লে মৰিম, চেলেণ্ডাৰ কেতিয়াও নহওঁ, আৰু কেতিয়াও যুদ্ধ ক্ষেত্ৰ এৰি পলাই নাযাওঁ। তেনেকুৱা এটা যুদ্ধ ক্ষেত্ৰ এৰি পলাই নোযোৱাৰে আজি কাহিনীটো। সন্মুখত শত্ৰু, এফালে জলাশয়, এফালেও মৃত্যু, এফালেও মৃত্যু, আগফালে কুঁৱা, পিছফালে খাৱৈ। এতিয়া সিহঁতি কি কৰিব, কুঁৱাত জাপ দিব নে খাৱৈত জাপ দিব? তেনেকুৱা এটা কাহিনী। এফালে গুলি, এফালে ঘৰিয়াল। কিয় সেই সৈনিকসকলে সেই জলাশয়টো বাছি ল'বলগীয়া হ'ল? কিয়? প্ৰশ্ন সেইটোৱে আছিলে। ঘৰিয়ালে মানুহক আক্ৰমণ কৰা আটাইতকৈ ডাঙৰ কাহিনী। এটা দুটা নহয়, 980 জন সৈন্যক ঘৰিয়ালে গিলি পেলাইছিলে। কিমান ভয়ংকৰ হ'ব সেই নিশা, কিমান ভয়ংকৰ হ'ব সেই ৰাতিটো সেই সৈনিকসকলৰ কাৰণে, যে সিহঁতক ঘৰিয়ালে গিলি আছে, তাকো জীয়া মানুহক চুবাই চুবাই খাই আছে ঘৰিয়ালে।
কাহিনী সেই 1000 জাপানী সৈনিকৰ। এই জাপানী সৈনিকে বাহৰ পাতি আছিলে আমাৰ চুবুৰীয়া দেশ ম্যানমাৰত। সিহঁতি ম্যানমাৰক বহুত দিনৰ পৰা সেই জাপানী সৈন্যই বাহৰ পাতি আছিলে। জাপানী সৈন্যই সেই ম্যানমাৰৰ ৰামৰি দ্বীপ বুলি এটুকুৰা ঠাই আছে। সেই গোটেই ম্যানমাৰখন তেতিয়া জাপানৰ অধীনত আছিলে আৰু আমাৰ ভাৰত আছিল ব্ৰিটিছৰ হাতত। তেতিয়া আমি স্বাধীন হোৱাই নাই। তেতিয়া ব্ৰিটিছে ভাবিলে কি সেই ম্যানমাৰখন সেই ম্যানমাৰৰ ৰামৰি দ্বীপটো আমি কেনেবাকৈ যদি জাপানৰ পৰা আমাৰ নিজৰ হাতৰ মুঠিলৈ আনিব পাৰোঁ তেন্তে আমি তাত এটা ধুনীয়া এয়াৰবেছ বনাব পাৰোঁ। আৰু যিটো এয়াৰবেছেদি আমি শত্ৰু দেশক আমি আক্ৰমণ কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব বুলি ভাবিয়েই ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিয়ে থিৰাং কৰিলে যে সেই ম্যানমাৰৰ সেই ৰামৰি দ্বীপ আমি নিজৰ মুঠিলৈ আনো। কথামতে কাম ব্ৰিটিছৰ এটা সৈন্য দল ম্যানমাৰলৈ গ'ল। ম্যানমাৰৰ সেই ৰামৰি দ্বীপ বুলি কোৱা সেই ঠাইটুকুৰাত গ'ল, য'ত আগৰ পৰাই জাপানী সৈন্যই বাহৰ পাতি আছিলে। আৰু জাপানী সৈন্যৰ শক্তি তাকত আৰু সিহঁতৰ যোনটো মাতৃত্ববোধ দেশ ৰক্ষাৰ যিটো মিছাল, সেইটো এতিয়াও আপোনালোকে যদি জাপানী সৈন্যৰ হিষ্টৰী চায় তেতিয়া গম পাব যে জাপানী সৈন্য কিমান শক্তিশালী আছিলে। দুয়ো সৈনিকৰ মাজত ঘমাচান যুদ্ধ হ'ল, জাপানী সৈনিক আৰু ব্ৰিটিছৰ মাজত। কিন্তু জাপানী সৈন্য ব্ৰিটিছ সৈন্যতকৈ সংখ্যাত বেছি আছিলে। তেনেতে যুদ্ধ কৰি থাকোঁতে বোলে ব্ৰিটিছৰো সৈন্য মৰিছে, জাপানী সৈনিকো মৰিছে। তেনেতে হঠাৎ জাপানী সৈনিকৰ এটা দল 1000 সৈনিকৰ এটা দল হঠাৎ সিহঁতে দিশ বিদিশ হেৰুৱাই পেলালে। মেইন দলটোৰ পৰা সিহঁতি ফালৰি কাটি বেলেগ চাইডে দিশ হেৰুৱাই বেলেগ চাইডে গুচি গ'ল। সিহঁতি ৰাস্তা হেৰুৱাই পেলালে। 1000 সৈনিকে সেই দলটোৰ পৰা ফালৰি কাটি ক'ব নোৱাৰাকৈ দিশ বিদিশ হেৰুৱাই পেলালে। সেই জংঘলে ঘূৰি ফুৰিব ধৰিলে। এই কথাটো গম পালে ব্ৰিটিছে যে 1000 জাপানী সৈন্য এটা দল দিশ বিদিশ হেৰুৱাই অৰণ্যত ঘূৰি ফুৰিছে। তেতিয়া ব্ৰিটিছৰ কাৰণে এইটো এটা আৰু সুবিধাজনক হৈ পৰিলে। সিহঁতি সেই 1000 সৈনিকৰ দলটোক সিহঁতি পিছা কৰিব ধৰিলে। পিছা কৰি গৈ আছে। সেইখিনি সময়ত যিটো জাপানী সৈন্য 1000 আছে, তেতিয়া ব্ৰিটিছৰ সংখ্যা অধিক। সেই যুদ্ধতে তেতিয়া ব্ৰিটিছ সৈন্য জাপানী সৈন্য টিকিব নোৱাৰিলে। সিহঁতি লাহে লাহে পিছ হুহকি যাব ধৰিলে। আৰু গৈ জাপানী সৈন্য পালেগৈ 8 কিলোমিটাৰৰ জুৰি এটা জলাশয়, তাৰমানে পিটনি টাইপৰ জলাশয় কাষ চাপিলে। সেইটোৱে জলাশয়, যিটো জলাশয়ত সেই ভয়ংকৰ ঘৰিয়ালে বাস কৰিছিল। জলাশয়টোৰ নাম হৈ গ'ল মেনড্ৰক জলাশয়। এতিয়া ব্ৰিটিছ সৈন্য সিহঁতক পিছা কৰি গ'ল। এতিয়া সেইটো ব্ৰিটিছ সৈন্য আৰু বেছি আগুৱাই যাব নোৱাৰিলে, কাৰণ আগত আছে জলাশয়, আগত জাপানী সৈন্য আছে। সিহঁতি এতিয়া পিছ হুকিও যাব নোৱাৰে। আৰু এইফালে জাপানী সৈন্য বিমূৰত পৰি গ'ল। সিহঁতিও এইফালে সন্মুখত এইফালে ব্ৰিটিছ সৈন্য আৰু এইফালে এটা বিশাল জলাশয়। কি কৰিব এতিয়া? কিন্তু ব্ৰিটিছে সেই ম্যানমাৰৰ ইতিহাস, ম্যানমাৰৰ ভূগোল সিহঁতি জানে। সেই জলাশয়ৰ কাহিনীও ব্ৰিটিছে জানে, আগতীয়াকৈ সিহঁতি গম পায়। আৰু সেই জলাশয়ত যে ভয়ংকৰ ঘৰিয়াল আছে সেই কথাও ব্ৰিটিছে গম পায় অলৰেডি। ব্ৰিটিছে জাপানী সৈন্যক নিৰ্দেশ পঠিয়ালে যে তোমালোকে চেলেণ্ডাৰ কৰি দিয়া, আগফালে মৃত্যু আছে, আগফালে যমৰজা আছে। জাপানী সৈন্যকটো আগতেই নিৰ্দেশ দিয়া আছে,
ইয়াতো মাৰিব ইয়াতো মৰিব চিলিণ্ডাৰে কেতিয়াও নকৰে আৰু আৰু সেই জলাশয়ত যে ইমান প্ৰকাণ্ড ইমান ডাঙৰ ঘৰিয়াল আছে আদামখোৰ নৰম মাংস ভুজি ঘৰিয়াল আছে জাপানী সৈনিকো নাজানে কৰিব কি উপায় নোহোৱা গ'ল এফালে কুঁৱা এফালে খাৱৈ মাজত ফচি গ'ল 19 ফেব্ৰুৱাৰী 1945 চনৰ সেই কাল অমানিশা সেই জাপানী সৈনিকৰ মাজত আহি পৰে সেই 1945 চনৰ সেই 19 ফেব্ৰুৱাৰী জাপানী সৈন্যই মনতে থিৰাং কৰিলে যে কেতিয়াও আমি চিলিণ্ডাৰ নহওঁ কেতিয়াও ব্ৰিটিছৰ হাতত কেতিয়াও আমি চিলিণ্ডাৰ নহওঁ আমি এই মেন্দ্ৰক জলাশয় আমি পাৰ কৰিম আৰু এই জলাশয় পাৰ কৰিলে হয়তো আমি বাচি যাম কিন্তু ইয়াৰ জলাশয় বিষয়েটো জাপানী সৈন্য একো নাজানে সেই জলাশয় তেতিয়া বোলে ইমানেই ডাঙৰ ঘৰিয়ালে বাস কৰিছিলে এটা ঘৰিয়ালৰ 17 পৰা 23 ফিট পৰ্যন্ত দীঘল আৰু 1 টন ওজন ভাৰী মানুহ এটা খাবলৈ 1 মিনিট সময় নালাগে মানুহটোক হজম কৰিবলৈ মানুহটোক ফাৰি চিৰি খাবলৈ এই ঘৰিয়ালৰ 1 মিনিট সময়ো তাৰমানে নালাগে ইমানে ভয়ংকৰ ঘৰিয়াল তেতিয়া সেই তাত বাস কৰি আছিলে তাৰপিছত সেই ৰাতি থিৰাং কৰিলে আৰু ওপৰলাৰ নিৰ্দেশ আহিলে যে আমি জলাশয় পাৰ কৰিম অফিচাৰৰ নিৰ্দেশ আহিলে সেই ৰাতি 1000 জাপানী সৈনিকে সেই জলাশয় পাৰ কৰিবলৈ জলাশয়ত নামিবলৈ থিৰাং কৰি আৰু অৱশেষত জলাশয়ত ভৰি দিলে এজন কৰি 1000 জাপানী সৈন্য সেই জলাশয়ত নামি গ'ল আৰু জলাশয়ত নামি যোৱাৰ লগে লগে তাৰমানে সিহঁতৰ অৱস্থা কাহিল হৈ পৰিলে এনেও পানীত নামিলে মানুহৰ কেনেকুৱা হয় বুকু পানীত যদি আমি নামি যাওঁ এহাতেতো এনেকৈ বন্দুক থাকিব কান্ধত বন্দুক থাকিব বন্দুক লৈ সেই পানী সিহঁতি জাপানী সৈন্য আগবাঢ়ি যাবলগীয়া হৈছিলে আৰু সেই সময়তে তেতিয়া তাত বাস কৰা ঘৰিয়ালবোৰ এনেকুৱা আছিলে এনেও সাধাৰণতে ঘৰিয়ালে যে পানীত থাকিলে ঘৰিয়ালৰ অকল চকুকেইটাহে পানীৰ ওপৰত থাকে বাকী শৰীৰৰ অংশ পানীৰ তলত থাকে আৰু ইয়াত যে ইমান সংখ্যক ঘৰিয়াল বাস কৰি আছে জাপানী সৈন্য একেবাৰে নাজানে আৰু 1000 জাপানী সৈন্যক খাবৰ কাৰণে তাত কিমান ঘৰিয়াল থাকিব লাগিব আপোনালোকে বিশ্বাস কৰক সেই ৰাতি লাহে এজন কৰি জাপানী সৈনিকৰ সংখ্যা কমি আহিব ধৰিলে ভাবক কল্পনা কৰক সেই জাপানী সৈনিকৰ ওপৰত সেই নিশা কি হৈছিলে পানীতটো সাধাৰণতে ঘৰিয়ালৰ যি স্পীড ঘৰিয়াল সেইটো পানী জীৱ পানীতটো মানুহৰ লগতো কোনো খেলেই নাই মানুহেতো পানীতটো মানুহৰ একো কামেই নাই আৰু ঘৰিয়ালসকল পানীৰ জীৱ যেতিয়া এসোপামান ঘৰিয়ালে মানুহক এটেক কৰে মানুহ আৰু উপায় নাই হয়তো সিহঁতৰ পেটত যাবই লাগিব আৰু 1 টন ওজনৰ এটা ঘৰিয়াল যেতিয়া মানুহক আক্ৰমণ কৰে কি হ'ব অৱস্থা অন্তিমবাৰৰ কাৰণে ব্ৰিটিছ সৈন্যই জাপানী সৈন্যক পানীত জলাশয়ত নমাৰ পিছতো সিহঁতক আৰু নিৰ্দেশ দিছিলে যে তোমালোকে আত্মসমৰ্পণ কৰা কিন্তু সিহঁতে আত্মসমৰ্পণ নকৰিলে সিহঁতে সেই জলাশয়টোৱেই সিহঁতি
বিবেচনা কৰিলে, থিৰাং কৰিলে যে আমি জলাশয়ত নামিয়ে আমি জলাশয় পাৰ হৈ যাম। আনকি ব্ৰিটিছে নাও পঠিয়াইও সিহঁতৰ ওচৰত গৈও সিহঁতক কৈছিলে যে তোমালোকে আত্মসমৰ্পণ কৰা। জাপানী সৈন্য আগতে কৈছোঁ নহয়, পানীত সেই জলাশয়ত নমাৰ পিছত ব্ৰিটিছে কিন্তু সিহঁতৰ ওপৰত গুলীবৰ্ষণ নকৰিলে বা সিহঁতক আক্ৰমণ কৰিবলৈ কিবা চেষ্টা কৰিলে, কাৰণ ব্ৰিটিছে গম পায় এই জলাশয়ত নামিলে সিহঁতৰ অৱস্থা কি হ'ব। কিন্তু এই সঁচা প্ৰমাণিত হ'ল। তেতিয়া সেই সময়ৰ এটা কাহিনী লিখিছিলে তাৰে কোনোবা এজন সৈনিকে, মানে পিছত আমাৰ ভাৰতীয়ই মানে ব্ৰিটিছৰ ওপৰত ব্ৰিটিছ সৈনিকত কাম কৰিছিলে, ভাৰতীয় কোনোবা লোক কাহিনী লিখিছিলে যে সেই সময়ত সেই জলাশয়ৰ মানে ম্যানমাৰত তেতিয়া বহুতো যুদ্ধ হৈ আছিলে, আৰু সেই জলাশয়ৰ আশে পাশে তেনে ধৰণৰ বহুতো যুদ্ধ হৈ আছিলে, গুলী মাত শুনা গৈছিলে। তাৰমানে মানুহৰ তেজ, তেনেকুৱা মানুহৰ দুৰ্গন্ধ, এইবিলাক মানে তেতিয়া সেই ঘৰিয়ালক আৰু মানে সিহঁতক এক্টিভ কৰিছিলে। মানে ঘৰিয়ালে মানুহৰ তেজৰ গোন্ধ চিনি পাইছিলে, মানে জনা গ'ল যে এইটো মানুহৰ গোন্ধ, মানে তেজৰ গোন্ধ পাব ধৰিলে মানে ঘৰিয়ালে। এইটো এটা নোট টোকা আছে তাৰমানে লিখিছিলে তাৰমানে। আৰু যেতিয়া সেই জাপানী সৈন্য তেতিয়া তাত জলাশয়ত নামি যোৱাৰ লগে লগে সেই ঘাট লগাই থকা ঘৰিয়ালৰ আৰু এনাৰ্জি আহি গ'ল। সিহঁতি মানে মানুহৰ গোন্ধটো চিন্তা কৰক, সিহঁতি মানুহৰ তেজৰ গোন্ধ পাইছিলে সেই ঘৰিয়ালে। তাত ইমানেই ঘৰিয়াল আছিলে, সেই 1000 সৈন্যকক শেষ কৰিবলৈ সিহঁতৰ খুব বেছি সময়ো লগা নাছিলে বোলে। আৰু এইফালে ব্ৰিটিছে সিহঁতক বাৰ বাৰ কৈ আছিলে পাৰৰ পৰা যে তোমালোকে চেলেণ্ডাৰ কৰা। কিন্তু জাপানী সৈন্যই সেই ব্ৰিটিছৰ কথা তিলমানো নুশুনিলে। সিহঁতি মানে গুলীতকৈ ঘৰিয়ালৰ হাতত মৰাই মানে সিহঁতি বেছি ভাল বুলি মানে ভাবিছিলে হয়তো চাগে। সিহঁতি ভাবিছিলে মানে জলাশয় পাৰ হৈ গ'লে আমি মানে নিৰাপদ, কিন্তু সিহঁতি জলাশয় সেই ৰাতি পাৰ হ'ব নোৱাৰিলে। জলাশয়তে সিহঁতৰ কোনোবা মাত তাতেই চিৰদিনৰ কাৰণে নোহোৱা হৈ গ'ল। লাহে লাহে এটা এটাকৈ জাপানী সৈন্যৰ সংখ্যা কমি আহিব ধৰিলে। যিমানেই নিশা বাঢ়ি যাব ধৰিলে, সিমানেই জাপানী সৈন্য এটা এটাকৈ কমি আহিব ধৰিলে। য'ত 1000 জাপানী সৈন্যৰ এটা দল আছিলে, মাত্ৰ সেই নিশা মাত্ৰ 20 জন, যেতিয়া ৰাতি পোহৰ হ'ল 20 জন জাপানী সৈন্য সিপাৰ হ'ল, আৰু সিহঁতক ব্ৰিটিছ সৈন্যই আবদ্ধ কৰি ৰাখিলে। ভাবক কিমান এটা গাৰ নোম শিহৰণ উঠি যোৱা কাহিনী। সেইকাৰণে এই কাহিনীটো গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মানে এটা পাতত সোণালী আখৰেৰে লিখা আছে। সেইদিনাখন কি হৈছিলে তাৰ সম্পূৰ্ণ বৰ্ণনা ইয়াত লিখা আছে। ইমান সংখ্যক মানুহ খোৱা আজিলৈকে ক'তো ৰেকৰ্ড নাই, তাকো ঘৰিয়ালে। কোনো জীৱই হয়তো মানুহক আজিলৈকে ইমান সংখ্যক আক্ৰমণ কৰা নাই এনেকৈ। সেই ম্যানমাৰ সেই তাত ৰামৰি দ্বীপত যিটো সেই নিশা ঘৰিয়ালে মানুহক এটেক কৰিছিল, তাকো সৈনিকক। আনকি সৈনিকৰ বন্দুক পৰ্যন্ত ঘৰিয়ালে গিলি পেলাইছিলে। ইমানে আক্ৰমণক আছিলে সেই ঘৰিয়াল। তাৰপিছত সেই বাচি যোৱা ৰাতিপুৱা সেই 20 জন যি সৈনিক বাচিলে, সিহঁতকতো ব্ৰিটিছে কব্জা কৰি ল'লে। তাৰপিছত এই কাহিনী লাহে লাহে গোটেই বিশ্বত বিয়পি যাব ধৰিলে। তাৰপিছত World War II শেষ হৈ গ'ল, ভাৰতো স্বাধীন হ'ল, ব্ৰিটিছ ভাৰতৰ পৰা গুচি গ'ল, জাপানী সৈন্যও গুচি গ'ল। এই কাহিনী থাকি গ'ল
মানুহৰ মুখে মুখে। ইমান সংখ্যক ঘৰিয়ালে মানুহক আক্ৰমণ কৰা কাহিনী আজিলৈকে হোৱা নাই, আগতো নহওক তাৰে কল্পনা কৰোঁ। লাষ্টত এটা প্ৰশ্ন উঠে, মজবুৰি কি আছিলে? মজবুৰি কি আছিলে? জাপানী সৈন্য হয়তো সিহঁতে চেলেণ্ডাৰ কৰিব পাৰিছিলে, চেলেণ্ডাৰ কৰিলে সিহঁতৰ প্ৰাণ বাচি গ'লে হয়। সিহঁতে কিয়ৰ কাৰণে সেই জলাশয়টো বিবেচনা কৰিলে? কিয় কাৰণে সিহঁতে সেই জলাশয়ত নামিবলগীয়া হ'ল সেই ৰাতি? এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়াও জাপান দেশত চবৰ মানুহৰ মুখে মুখে, জাপানৰ সাধাৰণ নাগৰিকৰো মানুহৰ মুখে মুখে ইয়াৰ প্ৰশ্ন আছিলে যে সিহঁতে সেই 1945 চনৰ সেই নিশা কিহৰ কাৰণে এই জাপানী সৈন্যই সেই জলাশয়ত নামিবলগীয়া হ'ল? মজবুৰি কি আছিলে? সিহঁতেতো যুদ্ধ কৰিব পাৰিলে হয়, হয় নহয়? উল্টাই গুলী বৰ্ষণ কৰিব পাৰিলে হয়, হয় চেলেণ্ডাৰ নকৰে, কিন্তু সিহঁতে যুদ্ধটো কৰিব পাৰিলে হয়। সিহঁতে যুদ্ধ নকৰি সেই জলাশয়ত কিয় কাৰণে সিহঁতে নামিবলগীয়া হ'ল সেই ৰাতি? এইটোৰ প্ৰশ্ন তেতিয়াও আছিলে, এতিয়াও আছে এই প্ৰশ্ন। সিহঁতক এফালেও মৃত্যু, এফালেও মৃত্যু। সিহঁতক এতিয়া মৃত্যুৱেই বাচিব লাগে। সিহঁতে কেনেকুৱা মৃত্যু সিহঁতে গ্ৰহণ কৰিব? সিহঁতে শত্ৰুৰ গুলীৰ মৃত্যুতকৈ জলাশয়ত নামি ঘৰিয়ালৰ পেটত যোৱাটোৱে সিহঁতে থিৰাং কৰিছিলে। আৰু হয়ো 1000 সৈনিকৰ ভিতৰত 980 সৈনিকক ঘৰিয়ালে সেইদিনাখন ৰাতিৰ আহাৰ কৰিলে, ডিনাৰ কৰিলে, মানুহৰ ডিনাৰ কৰিলে ঘৰিয়ালে। চিন্তা কৰক।